অখিল ভাৰতীয় মজদুৰ সংঘ নৱনিৰ্বাচিত সম্পাদক নৱকুমাৰ গগৈক উষ্ম আদৰণি। জন্মগাঁও টেঙাখাত নকৰি বাইনচুক গাঁৱত উৎফুল্লিত পৰিৱেশ। দুলিয়াজান অইল ইণ্ডিয়াৰ কৰ্মচাৰী তথা বৰ্তমান অসম প্ৰদেশ মজদুৰ সংঘৰ সম্পাদক নৱকুমাৰ গগৈ অখিল ভাৰতীয় মজদুৰ সংঘৰ অহা ৩ বছৰৰ বাবে অন্যতম সম্পাদক হিচাপে মনোনীত হোৱাত অঞ্চলটোৰ বিভিন্ন মজদুৰ সংঘ শ্ৰমিক সংগঠনসমূহ উৎফুল্লিত হৈ পৰাৰ লগতে তেওঁক বিপুল আদৰণি জনোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিহাৰত অনুষ্ঠিত ৩ বছৰীয়া অখিল ভাৰতীয় মজদুৰ সংঘৰ অধিৱেশনত নৱকুমাৰ গগৈ অন্যতম সম্পাদক হিচাপে মনোনীত হৈ আজি পুৱা ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰত পদাৰ্পণ কৰাৰ পিছতে তেওঁক তিনিচুকীয়া তথা ডিব্ৰুগড় জিলাৰ বিভিন্ন শ্ৰমিক সংগঠনৰ নেতাকৰ্মীয়ে ফুলাম, গামোচা, জাপি, শৰাই, সঁফুৰা আদিৰে উষ্ম আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ দুলিয়াজানত উপস্থিত হোৱাত বিভিন্ন শ্ৰমিক সংগঠনে উষ্ম আদৰণি জনোৱাৰ লগতে দুলিয়াজান স্ব-নিয়োজন ই-ৰিক্সা সন্থাই এক দীঘলীয়া ই-ৰিক্সা ৰেলী কৰি বিভিন্ন শ্লোগান দি দুলিয়াজান বাছ ষ্টেণ্ডৰ পৰা বাসগৃহলৈ আদৰি লৈ যায়। ইফালে নৱকুমাৰ গগৈৰ জন্মগাঁও টেঙাখাত নকাৰী বাইনচুকত উক্ত খবৰ বিয়পি পৰাত এক উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। News Report, Tingre Live.